নমস্কাৰ মই ঋতু মেধি স্বাগতম জনাইছো টাইম 8লৈ আৰু প্ৰথমে জনাইছো এটা গুৰুত্বপূৰ্ণ সংবাদ সোশ্যাল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিও এতিয়া কপনি তুলিছে সোশ্যাল মিডিয়া আৰু লগতে সমগ্ৰ ৰাজ্য জুৰি কিয়নো অসম আৰক্ষীৰ কলংকিত কাণ্ড পুনৰবাৰ জুকাৰি গৈছে অসম পাৰ্কিংৰ বাবে আৰক্ষীয়ে চলালে দাদাগিৰি অসামৰিক পোছাকত থকা এজন আৰক্ষীয়ে এজন টেক্সি চালকক দুৰ্ব্যৱহাৰ কৰা ভিডিও এতিয়া সোশ্যাল মিডিয়াত হৈ পৰিছে ভাইৰেল আৰু প্ৰতিবাদ জনাবলৈ যাওঁতে প্ৰহাৰ কৰিলে আৰক্ষীয়ে গাড়ী চালকজনক আৰু টেক্সি চালকক প্ৰহাৰ কৰি দাদাগিৰি চলালে এজন অসামৰিক পোছাকত থকা আৰক্ষীয়ে আৰু সোশ্যাল মিডিয়াত ভাইৰেল হ'ল সেই ভিডিও প্ৰথমতে টাইম 8ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাই লৈছো মোক খুৰা সিবিআই অফিচাৰ আছে কোৱাৰ্টাৰ সন্মুখত লিখা আছে নেকি 90 কল লিখা আছে কোন লিখা আপুনি প্ৰমাণ দেখাওকচোন আপুনি প্ৰমাণ দেখাওকচোন ইমান এলাৰ্জি নকৰিব গম পাইছেনে ইমান এলাৰ্জি কি হয় ইমান ইয়াতে থাকিম মই কথা পাতি কলৈকে যাম ইমান এলাৰ্জি নকৰিব আকৌ কি কৰে কওকচোন আমি অশিক্ষিত বুলি আপুনি পঢ়া শুনা মানে আমি পঢ়া শুনা নহয় মানে আমি ড্ৰাইভাৰ মানে একদম অশিক্ষিত হৈ গ'ল মানে হা আপুনি ইমান পটাপট কৰিলে মই ইয়াত ইম্পৰ্টেণ্ট কথা এটাত মই ইয়াত গাড়ীখন ৰাখিছো না আপুনি আপোনাৰ এলাৰ্জি হ'বলৈ কিবা আপুনি ইণ্ডিয়ান হয় নে নহয় আপুনি অসম মানুহ হয় নে হা ইয়াত 90 কোৱাৰ্টাৰ ইয়াত 90 কল লিখা আছে আপুনি ক'ত ইয়াত 90 লিখা চাওকচোন ইয়াত কোন 90 কাক দাদা মাৰি কি কৈছে কি কৈছে কাক চুপ কৈছে ইয়াত কোন 90 লিখা মই ইয়াত ফোনটো গাড়ী ফোনটো আহিছে তাৰপিছত আপুনি কিয় এলাৰ্জি আছে কিয় এলাৰ্জি দাদা কেলে ধাক্কা মাৰিব আপুনি চাকৰি কৰি খাইছে মই গাড়ী চলাই খাইছো আপোনাৰ ইয়াত 90 কল লিখা আছে ইয়াত 90 দেখাওক আপুনি 90 দেখাওক গোটেই ৰাইজে লাইভ হৈ আছে পুৰা ফেচবুক লাইভৰ মানুহক দেখাওক 90 কল লিখা আছে মই ৰাখিলে জানো আপোনাৰ এলাৰ্জি কি হ'ল কিয় এলাৰ্জি গাড়ীখন কেলে মাৰিব আপোনাৰ মই নিলে না মই ফোনত কথা পাতি আছে ফোনত কথা পুলিচ আপুনি কিয় এলাৰ্জি হ'ব লাগে আপুনি কিয় দাদাগিৰি কৰিলে আপুনি কেলে দৰ্জাখন মাৰিলে আপুনি দৰ্জাখন কিয় মাৰিলে আপুনি কি কৰিব চলাই আপুনি এলাৰ্জি কি কৰিব আপুনি মাৰি চাওকচোন মই এটা গাড়ীখন লগাই ফোনটো আহিছে কথা পাতিছে তাক কিয় এলাৰ্জি হ'ব লাগে আপুনি কেলে মাৰিব মোক আপুনি এলাৰ্জি কিয় কৰিব মই আপুনি 90 কৰিছে আপুনি কি কওক মই ফোনটো আহিছে কথা পাতিছে তাত আপোনাৰ কোনে কি আছে মই ফোনটো আহিছে কথা পাতি কোনো নাই এটা কোনোৱে নাই আপুনি নহয় ইয়াত ৰেকৰ্ডিং আছে ন আপোনাৰ ৰেকৰ্ডিং আছে ন আপোনাৰ নহা আগতে ইয়াত গাড়ী আছিলে আপোনাৰ নহা আগতে ইয়াত গাড়ী আছিলে মই গ'লে না ফোনত গাড়ীখন চলাই নে ফোন গাড়ী কথা পাতিব নেকি নহয় ৰবা গাড়ীখন চলাই থাকিলে পুলিচে ফাইন কাটে নে নাকাটে কওক মই কথা পাতি আছো ষ্টেচনৰ পৰা আহিবি এইটো ফৰেন কাণ্ট্ৰি মানুহক এইটো ফৰেন কাণ্ট্ৰি পইচা দি মই এটা ড্ৰপ কৰি কথা পাতি আছো চলে নে নচলে এইটো নচলে এইটো ফৰেন কাণ্ট্ৰি হয় চিনি পায় নে নাপায় এইটো ফৰেন কাণ্ট্ৰি পইচা হয় এইটো ফৰেন কাণ্ট্ৰি পইচা হয় ৰ'বচোন চাওক মই এইটো ফৰেন কাণ্ট্ৰি পইচা এটা পালো ঠিক আছে মোক ফৰেন কাণ্ট্ৰি মানুহ এটা ড্ৰপ কৰিলে এইটো পইচা নাছিলে এটা কোনো নাছিলে 90 নাই মই গাড়ীখন কথা পাতিলো একদম দৰজা ঘাম মাৰি গোটেই লাইভ এইটো যে লাইভ কৰি ৰাখিছো মই ইয়াত আগৰ পৰা কৈছো গাড়ীখন আছে নি মই কি ভুল কৰিলো কওকচোন 90 থকা মই নৰখাও মেইন ৰাস্তা ৰাখিছে আপোনাক আপোনালোকে নহা আগতে ৰাখিছো ন দৰ্জাখিনি ওলাই মোক মাৰিব কেতিয়া আছে এইটো যে ৰেকৰ্ডিং প্ৰুফ সেইকাৰণে ৰাখিছে সেইকাৰণে প্ৰুফ ৰাখিছে একদম ফাইন মোৰ খুৰা চিবিআই অফিচাৰ হয় চিবিআই অফিচাৰ হয় মোৰ খুৰা ডিআৰচি হয় আপুনি কেলে মাৰিব সেইটো কওক আপুনি কেলে মাৰিছিলে এইটো ৰাস্তাৰ এখন কেলে মাৰিছিলে কেলে মৰা ডাঙৰ অফিচাৰ দেখাইছে হা মই টেক্স দি গাড়ী চলাই আছো এইখিনি কিহৰ টেক্স যদি মই ৰাস্তাৰ কাষত কিহৰ টেক্স এইখিনি কিহৰ টেক্স এইটো কোন 90 লিখা আছে আরে আপুনি 90 কেলে লিখা নাই যাক কম মূল্য দি থাক মই চাম ন ডাঙৰ অফিচাৰ দেখাওক দেখাওক মই ইয়াত এইটো যে ৰেকৰ্ডিং আছে দেখাওক এনেকে হাত নুতুলাব গম পাইছে না সৰু লাই সৰু নকনা ডাঙৰ মানুহ এনেকে তেখেতৰ ABCD পঢ়া নাই নেকি হা
দেখাওক পাৰ্কিং কৰিছো নেকি ইমান ফৰেন কাণ্ট্ৰি পইচা আহিছে মই এই পুরো ফরেন কাণ্ট্রি মানুহ পইচা চলে নচলে মই সুধি আছো হা এটা আপুনি দেখিছে না ফরেন কাণ্ট্রি পইচা যদি মৰি গ'লে মোক কোনে খোৱালেহেঁতেন কওক আপুনি পুলিচৰ মানুহ চৰকাৰী মানুহ এইকাৰণে মোক মাৰিলে হা আপুনি কিয় মাৰিলে কওক মৰা নাই আৰু পাৰ্কিঙৰ বাবে আৰক্ষীয়ে চলালে দাদাগিৰি আৰু গাড়ী চালকক দাদাগিৰি দেখুৱাই প্ৰহাৰ কৰিলে গাড়ী চালকক অসামৰিক পোছাকত অহা আৰক্ষীয়ে আৰু প্ৰতিবাদ জনাবলৈ যাওঁতে পুনৰ প্ৰহাৰ কৰিলে গাড়ী চালকজনক এই দৃশ্যাংশ দেখুৱালো আমি টাইম 8ৰ দৰ্শকসকলক আৰু টেক্সি চালকক প্ৰহাৰ কৰি দাদাগিৰি চলালে এজন অসামৰিক পোছাকত অহা আৰক্ষীয়ে আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' আৰু সেই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে সৰ্বত্ৰ এতিয়া চৰ্চা চলিছে আৰু আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰিলে টেক্সি চালকক এজন অসামৰিক পোছাকত অহা আৰক্ষীয়ে আৰু নীৰৱ হৈ চাই থাকিল বাইকত অহা আন এজন আৰক্ষী এই মুহূৰ্তত জনাই আছে এক বিগ ব্ৰেকিং নিউজ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ' আৰু আৰক্ষীৰ সন্মুখতে টেক্সি চালকক উপৰ্যুপৰি প্ৰহাৰ কৰি দুৰ্ব্যৱহাৰ কৰিলে এজন অসামৰিক পোছাকত অহা আৰক্ষীয়ে আৰু নীৰৱ হৈ চাই থাকিল বাইকত অহা এজন আৰক্ষী আমি পুনৰবাৰ টাইম 8ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ লিখা আছে নেকি আপুনি প্ৰমাণ দেখাওকচোন প্ৰমাণ দেখাওকচোন ইমান এলাৰ্জি নকৰিব গম পাইছে ইমান এলাৰ্জি কি হয় ইমান এলাৰ্জি কি হয় ইমান ইয়াতে থাকিম মই কথা পাতি শেষলৈকে যাম ইমান এলাৰ্জি নকৰিব আকৌ কি কৰে কওকচোন আমি অশিক্ষিত বুলি আপুনি পঢ়া শুনা মানে আমি পঢ়া শুনা নহয় মানে আমি ড্ৰাইভাৰ মানে একদম অশিক্ষিত হৈ গ'ল মানে হা আপুনি ইমান পটাপট কৰিলে মই ইয়াত ইম্পৰ্টেণ্ট কথা এটাত মই ইয়াত গাড়ীখন ৰাখিছো না আপুনি আপোনাৰ এলাৰ্জি হ'বলৈ কিবা আপুনি ইণ্ডিয়ান হয়নে নহয় আপুনি অসম মানুহ হয় নহয় হা ইয়াত লিখা আছে আপুনি ক'ত ইয়াত 90 লিখা চাওকচোন ইয়াত ক'ত 90 কাক দাদা মাৰিছে কি কৈছে কি কৈছা কাক চুপ কৈছা ইয়াত ক'ত 90 লিখা মই ইয়াত ফোনটো গাড়ী ফোনটো আহিছে তাৰপিছত আপুনি কিয় এলাৰ্জি আছে কিয় এলাৰ্জি দাদা কেলে ধাপকা মাৰিব আপুনি চাকৰি কৰি খাইছে মই গাড়ী চলাই খাইছো আপোনাৰ ইয়াত 90 ক'ত লিখা আছে তাত 90 দেখাওক আপুনি 90 দেখাওক গোটেই ৰাইজে লাইভ হৈ আছে পুৰা ফেচবুক লাইভৰ মানুহক দেখাওক 90 ক'ত লিখা আছে মই ইয়াত ৰাখিলে জানো আপোনাৰ এলাৰ্জি কি হ'ল কিয় এলাৰ্জি গাড়ীখন কেলে মাৰিব আপোনাৰ মই নিলে মই ফোনত কথা পাতি আছে ফোনত কথা পুলিচ আপুনি কিয় এলাৰ্জি হ'ব লাগে আপুনি কিহৰ দাদাগিৰি কৰিলে আপুনি কেলে দৰ্জাখন মাৰিলে আপুনি দৰ্জাখন কিয় মাৰিলে মই এটা গাড়ীখন লগত ফোনটো আহিছে কথা পাতিছে তাৰ কি এলাৰ্জি হ'ব লাগে আপুনি কেলে মাৰিব মোক আপুনি এলাৰ্জি কিয় কৰিব মই 90 ক'ত আছে আপুনি কি কওক মই ফোনটো আহিছে কথা পাতিছে তাত আপোনাৰ কোনে কি আছে মই ফোনটো আহিছে কথা পাতি কোনো নাই এটা কোনোৱে নাই আপুনি নহয় ইয়াত ৰেকৰ্ডিং আছে ন আপোনাৰ ৰেকৰ্ডিং আছে ন আপুনি কিয় ৰাখিলে আপোনাৰ নহা আগতে ইয়াত গাড়ী আছিলে আপোনাৰ নহা আগতে ইয়াত গাড়ী আছিলে মই গ'লে না ফোনত গাড়ীখন চলাইছে ফোন গাড়ীত কথা পাতিব নেকি নহয় ৰ'ব গাড়ীখন চলাই থাকিলে পুলিচে ফাইন কাটে নে নাকাটে কওক মই কথা পাতি আছো ষ্টেচনৰ পৰা আহিবি এইটো ফৰেন কাণ্ট্ৰি মানুহক এইটো ফৰেন কাণ্ট্ৰি পইচা দি মই এটা ড্ৰপ কৰি কথা পাতি আছো চলে নে নচলে এইটো নচলে এইটো ফৰেন কাণ্ট্ৰি মানে চিনি পায় নে নাপায় এইটো ফৰেন কাণ্ট্ৰি পইচা হয় এইটো ফৰেন কাণ্ট্ৰি পইচা হয় ৰ'বচোন চাওক মই এইটো ফৰেন কাণ্ট্ৰি পইচা এটা পালো ঠিক আছে মোক ফৰেন কাণ্ট্ৰি মানুহ এটা ড্ৰপ কৰিলে এইটো পইচা নাছিলে এটা কোনো নাছিলে 90 নাই মই গাড়ীখন কথা পাতিলো একদম ধৰা ঘাম মাৰি গোটেই লাইভ এইটো যে লাইভ কৰি ৰাখিছো মই ইয়াত আছে নি মই কি ভুল কৰিলো কওকচোন 90 থকান বৰ নৰখাও মেইন ৰাস্তা ৰাখিছে আপোনাক আপোনালোকে নহা আগতে ৰাখিছে ন মোক মাৰিব কেতিয়া আহিছে এইটো যে ৰেকৰ্ডিং প্ৰুফ সেইকাৰণে ৰাখিছে সেইকাৰণে প্ৰুফ ৰাখিছে মোৰ খুৰা চিবিআই অফিচাৰ হয় চিবিআই অফিচাৰ হয় মোৰ খুৰা ডিআৰচি হয় আপুনি কেলে মাৰিব এইটো কওক আপুনি কেলে মাৰিছিলে এইটো ৰাস্তাৰ এখনে কেলে মাৰিছিলে কেলে মৰা ডাঙৰ অফিচাৰ দেখাইছে হা তুমি মই টেক্স দি গাড়ী চলাই আছো এইখিনি কিহৰ টেক্স
যদি মই ৰাস্তা ৰখাও কিহৰ টেক্স এইখিনি কিহৰ টেক্স এইখিনি কিহৰ টেক্স এইটো কোন 90 লিখা আছে আৰে আপুনি 90 কেলে লিখা নাই যাক কম মূল্য দি থাকক মই চাম নহয় ডাঙৰ অফিচাৰ দেখাওক 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 মই ইয়াত এইটো যে ৰেকৰ্ডিং আছে দেখাওক এনেকে হাত নুতোলাব গম পাইছে না সৰু লাই সৰু নহয় ডাঙৰ মানুহ এনেকে তেখেতৰ ABCD পঢ়া নাই নেকি হা দেখাওক পাৰ্কিং কৰিছো নেকি ইমান ফৰেন কাণ্ট্ৰি পইচা আহিছে মই এই পুরো ফরেন কাণ্ট্রি মানুহ পইচা চলে নচলে মই সুধি আছো হা এটা আপুনি দেখিছে না ফরেন কাণ্ট্রি পইচা যদি মৰি গ'লে মোক কোনে খোৱালেহেঁতেন কওক আপুনি পুলিচৰ মানুহ চৰকাৰী মানুহ এইকাৰণে মোক মাৰিলে হা আপুনি কিয় মাৰিলে কওক মৰা নাই মৰা নাই কেতিয়া মৰিলো মই কোৱাৰ্টাৰ সন্মুখত লিখা আছে নেকি 90 কল লিখা আছে কোন 90 লিখা আপুনি প্ৰমাণ দেখাওকচোন আপুনি প্ৰমাণ দেখাওকচোন ইমান এলাৰ্জি নকৰিব গম পাইছে ইমান এলাৰ্জি কি ইমান এলাৰ্জি কি হয় ইমান এলাৰ্জি কি হয় ইমান ইয়াতে থাকিম মই কথা পাতি শেষলৈকে যাম ইমান এলাৰ্জি নকৰিব আকৌ কি কৰে কওকচোন আমি অশিক্ষিত বুলি আপুনি পঢ়া শুনা মানে আমি পঢ়া শুনা নহয় মানে আমি ড্ৰাইভাৰ মানে একদম অশিক্ষিত হৈ গ'ল মানে হা আপুনি ইমান পটাপট কৰিলে মই ইয়াত ইম্পৰ্টেণ্ট কথা এটাত মই ইয়াত গাড়ীখন ৰাখিছো না আপুনি আপোনাৰ এলাৰ্জি হ'বলৈ কিবা আপুনি ইণ্ডিয়ান হয় নে নহয় আপুনি অসম মানুহ হয় নে হা ইয়াত 90 কোৱাৰ্টাৰ ইয়াত 90 ক'ত লিখা আছে আপুনি ক'ত ইয়াত 90 লিখা চাওকচোন ইয়াত কোন 90 এই কাক দাদা মাৰি কি কৈছে কি কৈছে কাক চুপ কৈছে কাক চুপ কৈছে ইয়াত কোন 90 লিখা মই ইয়াত ফোনটো গাড়ী ফোনটো আহিছে তাৰপিছত আপুনি কিয় এলাৰ্জি আছে কিয় এলাৰ্জি দাদা কেলে ধাপকা মাৰিব আপুনি চাকৰি কৰি খাইছে মই গাড়ী চলাই খাইছো আপোনাৰ ইয়াত 90 ক'ত লিখা আছে ইয়াত 90 দেখাওক আপুনি 90 দেখাওক 90 দেখাওক গোটেই ৰাইজে লাইভ হৈ আছে পুৰা ফেচবুক লাইভৰ মানুহক দেখাওক 90 ক'ত লিখা আছে মই ইয়াত ৰাখিলে জানো আপোনাৰ এলাৰ্জি কি হ'ল কিয় এলাৰ্জি গাড়ীখন কেলে মাৰিব আপোনাৰ মই নিলে মই ফোনত কথা পাতি আছে ফোনত কথা পুলিচ আপুনি কিয় এলাৰ্জি হ'ব লাগে আপুনি কিহৰ দাদাগিৰি কৰিলে আপুনি কেলে দৰ্জাখন মাৰিলে আপুনি দৰ্জাখন কিয় মাৰিলে আপুনি মই এটা গাড়ীখন লগাই ফোনটো আহিছে কথা পাতিছে তাক কিয় এলাৰ্জি হ'ব লাগে আপুনি কেলে মাৰিব মোক আপুনি এলাৰ্জি কিয় কৰিব মই 90 ক'ত আছে আপুনি কি কওক কি কওক মই ফোনটো আহিছে কথা পাতিছে তাত আপোনাৰ কোনে কি আছে মই ফোনটো আহিছে কথা পাতি কোনো নাই এটা কোনোৱে নাই আপুনি নহয় ইয়াত ৰেকৰ্ডিং আছে ন আপোনাৰ ৰেকৰ্ডিং আছে ন আপোনাৰ নহা আগতে ইয়াত গাড়ী আছিলে আপোনাৰ নহা আগতে ইয়াত গাড়ী আছিলে মই গ'লে না ফোনত গাড়ীখন চলাই ফোন গাড়ী কথা পাতিব নেকি নহয় ৰ'ব গাড়ীখন চলাই থাকিলে পুলিচে ফাইন কাটে নে নাকাটে কওক মই কথা পাতি আছো ষ্টেচনৰ পৰা আহিবি এইটো ফৰেন কাণ্ট্ৰি মানুহক এইটো ফৰেন কাণ্ট্ৰি পইচা দি মই এতিয়া ড্ৰপ কৰি কথা পাতি আছো চলে নে নচলে এইটো নচলে এইটো ফৰেন কাণ্ট্ৰি হয় চিনি পায় নে নাপায় এইটো ফৰেন কাণ্ট্ৰি পইচা হয় এইটো ফৰেন কাণ্ট্ৰি পইচা হয় ৰ'বচোন চাওক মই এইটো ফৰেন কাণ্ট্ৰি পইচা এটা পালো ঠিক আছে মোক ফৰেন কাণ্ট্ৰি মানুহ এটা ড্ৰপ কৰিলে এইটো পইচা নাছিলে এটা কোনো নাছিলে 90 নাই মই গাড়ীখন কথা পাতিলো একদম দৰজা ঘাম ঘুম মাৰি গোটেই লাইভ এইটো যে লাইভ কৰি ৰাখিছো মই ইয়াত আছে নি মই কি ভুল কৰিলো কওকচোন 90 থকান মই নৰখাও মেইন ৰাস্তা ৰাখিছে আপোনাক আপোনাক নহা আগতে ৰাখিছো ন মাৰিব কেতিয়া এইটো যে ৰেকৰ্ডিং প্ৰুফ সেইকাৰণে ৰাখিছে